দিব সেইকাৰণে মই আজি গছ ৰোপণ কৰিব লৈছোঁ। ইয়াত গাঁত খান্দি থৈছোঁ। ইয়াত মই এতিয়া টেঙাজোপা ৰুই থওঁ। এতিয়া মই গছ টেঙাজোপা এজোপা কাজি নেমু হয়, গতিকে মই ৰুব লৈছোঁ। বৰষুণ দিছে অলপ অলপ, ভাল হৈছে। গছবোৰ লগে লগে যি যাব। এজোপা আপেলৰ গছ মই এনেকৈ ইয়াত পচাই ৰাখিছোঁ। এইটো সৰু আপেলটো, আৰু ইয়াতো আছে আপেলৰ পুলি। এইবোৰ ইয়াত এটা জলকীয়া পুলি, বেঙেনা, আৰু এয়া বেঙেনা, এইটো আপেল পুলি, আৰু এইবিলাক মই জলকীয়া আৰু বেঙেনা ইয়াত মই গুটিবোৰ পচাই ৰাখিছোঁ। আৰু এইটো আদা, এইটো হ'ল খেজু গছ, আৰু এইবোৰ জলকীয়া লগাই থৈ দিছোঁ। সৰু সৰু কণ জলকীয়াবিলাক এইবোৰ বিচা ধৰিছে, এইবোৰ চব লাগিছে। ৰুই থৈছোঁ। এইবিলাক চব টেঙা, এইবিলাক গছ মই এনেকৈ ৰুই থাকোঁ মাজে মাজে। আৰু এয়া বিলাহী, আৰু এই নি দিছোঁ। এতিয়া গছজোপা ধুনীয়াকৈ উঠি আহিব। ইয়াও ৰুই থৈ দিছোঁ টেঙা গছ। এতিয়া এইটো ৰোৱা হৈ গ'ল। এইবোৰ আদা গছ ৰুলে আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণে ভাল, হাৱাটো ভাল আহে, আৰু চৰাই চিৰিকটি মাত শুনি থাকিবলৈ পাওঁ, মোৰ ভাল লাগে। গতিকে চৰাইবোৰ আহে, সেইকাৰণে মানুহে গছ ৰুব লাগে মাজে মাজে। গছটো কমে, নিজৰ ঘৰখন গছ পুলি ৰুই থাকিলে ঘৰখন ধুনীয়া হৈ থাকে, বাৰীখন। আৰু এনেই মাটিখিনি পেলাই থ'ব নালাগে। আৰু ইয়াত মই আদাও, যিখিনি আদা মানে ফুটে, সেইবিলাক মই ইয়াত মাটিত পুতি পুতি দিছোঁ। কি ধুনীয়াকৈ হৈছে। আৰু ইয়াত লগাই থৈ দিছোঁ।